নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে আমাৰ ৰাতি ৮টা বজাৰ অনলাইন ক্লাছলৈ স্বাগতম জনালো আমি এই ৰাতি ৮টা বজাৰ ক্লাছত আপাৰ প্ৰাইমেৰী টেটৰ বাবে যিখিনি সিলেবাস আছে সেইখিনি মতে আপোনালোকক প্ৰতিটো বিষয়ৰে গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাক প্ৰভাইড কৰোঁ আৰু যদি আপোনালোকে এলপি টেটৰ বাবে প্ৰিপেয়াৰ কৰি আছে তেন্তে আমাৰ ৰাতিপুৱাৰ অনলাইন ক্লাছটো চাব পাৰে আমি এই ক্লাছখিনি ৰেগুলাৰ দিওঁ গতিকে আপোনালোকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ ক্লাছ এটেন্ড কৰিব বুলি আমি আশা ৰাখিলো তেন্তে বন্ধুসকল আমি যোৱাকালি সমাজ বিজ্ঞানৰ ভূগোল বিষয়টোৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন দিছিলো ইয়াৰ পিছতো আমি ভূগোল বিষয়টোত পাৰ্ট 2 পাৰ্ট 3 এনেকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নখিনি দিম কিন্তু তাৰ আগতে আমি সমাজ বিজ্ঞানৰ অন্য এটা পাৰ্ট বুৰঞ্জী অৰ্থাৎ হিষ্ট্ৰীৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকক প্ৰভাইড কৰিম ইয়াতো আপোনালোকৰ বাবে পাৰ্ট 2 পাৰ্ট 3 এনেকৈ ভিডিঅ'সমূহ আহি থাকিব আমি আপোনালোকক আসাম টেট এক্সামৰ আগলৈকে এই সকলোবোৰ প্ৰশ্ন প্ৰভাইড কৰি থাকিম গতিকে আমাৰ ৰেগুলাৰ ক্লাছটো চাবলৈ নাপাহৰিব তেন্তে বন্ধুসকল আজি বুৰঞ্জী বিষয়ৰ প্ৰথম প্ৰশ্নটোলৈ আহিছো আজি প্ৰথম প্ৰশ্নটো হ'ল হৰপ্পা সংস্কৃতি কি কাৰণে বিখ্যাত ইয়াৰ অপচনখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাব গতিকে আপোনালোকে সেই অপচনখিনি চাই আমাক উত্তৰটো কমেন্টত জনাওক ইয়াৰ লগে লগে আপোনালোকৰ সময়সীমা সমাপ্ত হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি নগৰ পৰিকল্পনা ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আহিছো মেঘদূত লিখিছিল ইয়াৰ অপচনখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাব আমাক উত্তৰটো কমেন্টত জনাই দিব ইয়াৰ লগে লগে আপোনালোকৰ সময়সীমা সমাপ্ত হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি কালিদাসে তেন্তে বন্ধুসকল ইয়াৰ পিছৰটো প্ৰশ্নলৈ আহিছো হৰপ্পাসকলৰ বাণিজ্যিক সম্পৰ্ক আছিল ইয়াৰ অপচনখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাব আমাক উত্তৰটো জনাই দিব ইয়াৰ লগে লগে আপোনালোকৰ সময় উকলি গৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ইৰাণ আৰু আফগানিস্তানৰ লগত ইয়াৰ পিছৰটো প্ৰশ্নলৈ আহিছো লৰ্ড কৰ্ণৱালিছে প্ৰৱৰ্তন কৰিছিল ইয়াৰ অপচনখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাব আমাক উত্তৰটো জনাই দিব আৰু ইতিমধ্যে আপোনালোকৰ সময় উকলি গৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ জমিদাৰী প্ৰথা এইখিনিতে আপোনালোকক অন্য এটা কথা কৈ থওঁ আমি যোৱাটো পাৰ্টত আপোনালোকলৈ এটা কুৱেশ্যন ৰাখিছিলো যিটোৰ আমি শুদ্ধ উত্তৰটো এই ভিডিঅ'টোৰ একেবাৰে শেষত উল্লেখ কৰিম লগতে সেই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম কেইজনমানৰ নামো আমি ভিডিঅ'টোৰ একেবাৰে শেষত উল্লেখ কৰি দিম তেন্তে বন্ধুসকল ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছো আধ্যাত্মিকসকলক ইছলাম ধৰ্মত কোৱা হয় ইয়াৰ অপচনখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাব আমাক উত্তৰটো জনাই দিব ইয়াৰ লগে লগে আপোনালোকৰ সময় সমাপ্ত হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি সুফি তেন্তে বন্ধুসকল ইয়াৰ পিছৰটো প্ৰশ্নলৈ আহিছো আমিৰ খুছৰুৱে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰবিধৰ নাম আছিল ইয়াৰ অপচনখিনি আপোনালোকৰ স্ক্ৰীনত আছে আপোনালোকে সেইখিনি চাই ইয়াৰ শুদ্ধ উত্তৰটো আমাক কমেন্টত জনাওক ইয়াৰ লগে লগে আপোনালোকৰ সময়সীমা সমাপ্ত হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ সেটাৰ ইয়াৰ পিছৰটো প্ৰশ্নলৈ আহিছো পৌৰাণিক ভাৰতৰ এজন বিখ্যাত জ্যোতিৰ্বিদ আছিল ইয়াৰ অপচনখিনি আপোনালোকৰ স্ক্ৰীনত আছে আপোনালোকে এইখিনি চাই আমাক উত্তৰটো দিয়ক ইয়াৰ লগে লগে আপোনালোকৰ সময় উকলি গৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি আৰ্যভট্ট ইয়াৰ পিছৰটো কুৱেশ্যনলৈ আহিছো অজন্তাৰ চিত্ৰ ভাস্কৰ্যই বৰ্ণনা কৰিছে ইয়াৰ অপচনখিনি আপোনালোকৰ স্ক্ৰীনত আছে সেইখিনি চাই আমাক উত্তৰটো জনাই দিব আৰু ইতিমধ্যে আপোনালোকৰ সময়সীমা সমাপ্ত হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি বৌদ্ধ ধৰ্মৰ কথা ইয়াৰ পিছৰটো প্ৰশ্নলৈ আহিছো অৰ্থশাস্ত্ৰ কাৰ শাসন কালত ৰচনা কৰা হৈছিল আপোনালোকে অপচনখিনি চাই একেবাৰে সোনকালে উত্তৰটো দিয়ক
আৰু আপোনালোকৰ সময় এতিয়া উকলি গৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মৌৰ্য। ইয়াৰ পিছৰটো কুৱেশ্যনলৈ আহিছো। জাতিভেদ প্ৰথাৰ ভিত্তি আছিল। ইয়াৰ অপশ্যনখিনি আপোনালোকে স্ক্ৰীণতে দেখিবলৈ পাব। আমাক উত্তৰটো জনাই দিব। আৰু আপোনালোকৰ সময় সমাপ্ত হৈছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কৰ্ম। একেবাৰে অন্তিম কুৱেশ্যনটোলৈ আহিছো। এই কুৱেশ্যনটো আমি আপোনালোকলৈ ৰাখিছো। আপোনালোকে আমাক ইয়াৰ শুদ্ধ উত্তৰ জনাব। আৰু আমি আপোনালোকৰ মাজৰ পৰা প্ৰথমে শুদ্ধ উত্তৰ দিওঁতা কেইজনমানৰ নাম পিছৰটো পাৰ্টত উল্লেখ কৰি দিম। আপোনালোকৰ প্ৰশ্নটো হ'ল জয়দেৱৰ গীতা গোবিন্দ লিখা হৈছিল। ইয়াৰ অপশ্যনখিনি হ'ল অপশ্যন এ 15 শতিকাত, অপশ্যন বি 10ম শতিকাত, অপশ্যন চি 4ৰ্থ শতিকাত আৰু অপশ্যন ডি 12শ শতিকাত। তেন্তে বন্ধুসকল আজিৰ পাৰ্টত এইখিনি আছিলে আপোনালোকৰ বুৰঞ্জীৰ প্ৰশ্ন। আৰু লগতে আমি উত্তৰখিনিও জনাই দিলো। আপোনালোকে যে এই কুৱেশ্যন শ্বীটখিনি ডাউনলোড কৰিব খোজে তেন্তে আমাৰ ডেছক্ৰিপশ্যনত থকা লিংকৰ পৰা গৈ সেই কুৱেশ্যন শ্বীটখিনি ডাউনলোড কৰি ল'ব পাৰিব। আৰু লগতে যি এনচাৰ শ্বীটখিনিও প্ৰয়োজন হয় তেন্তে ইয়াৰ পিছৰটো পাৰ্টত আমাৰ ৱেবছাইটত ভিজিট কৰি তাৰ পৰা এনচাৰ কিখিনি ডাউনলোড কৰি ল'ব পাৰিব। আৰু যদি এতিয়াই যদি আপোনালোকক উত্তৰখিনি প্ৰয়োজন হয় তেন্তে এই ভিডিঅ'টো পাই আপোনালোকে নোট কৰি ৰাখি থ'ব। আৰু এতিয়া আহিছো আমি আপোনালোকলৈ যোৱাটো খণ্ডত ৰখা কুৱেশ্যনটোলৈ, যিটো আমি আপোনালোকক সুধিছিলো। আপোনালোকৰ মাজৰ পৰা বহুতে ইয়াৰ শুদ্ধ উত্তৰ দিছে। ইয়াৰ প্ৰশ্নটো আছিলে জুপিটাৰৰ পাছতে ডাঙৰ গ্ৰহটো হ'ল। ইয়াৰ অপশ্যনখিনি আপোনালোকৰ মাজত আছিলে অপশ্যন এ শনি, অপশ্যন বি ইউৰেনাছ, অপশ্যন চি পৃথিৱী আৰু অপশ্যন ডি নেপচুন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ শনি। জুপিটাৰৰ পাছত একেবাৰে ডাঙৰ গ্ৰহটো হ'ল শনি। আপোনালোকৰ মাজৰ পৰা মেক্সিমামে ইয়াৰ শুদ্ধ উত্তৰ দিছে। অতি সহজ প্ৰশ্ন আছিলে। তেন্তে আপোনালোকৰ মাজৰ পৰা প্ৰথমে শুদ্ধ উত্তৰ দিওঁতা কেইজনমানৰ নাম আমি উল্লেখ কৰিছো। প্ৰথমে আহিলে হিমাংশী তালুকদাৰ, এওঁ প্ৰথম শুদ্ধ উত্তৰ দিছে। তাৰ পিছত আহিলে অভিজ্ঞান দত্ত, তাৰ পিছত মুকুন্দ মহাদেৱা, ইয়াৰ পিছত নিৰু দেৱী, তাৰ পিছত চালমা আলাম, এনেধৰণে ৰেজিমা প্ৰবীণ, পুৰবী ভূঞা ইত্যাদিকে ধৰি বহুতে শুদ্ধ উত্তৰ দিছে। গতিকে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিলো। তেন্তে বন্ধুসকল আজিৰ পাৰ্টটো ইমানতে শেষ হ'ল। আমি অহা কালিলৈ আপোনালোকৰ মাজত কিছুমান নতুন প্ৰশ্ন লৈ উপস্থিত হমেই। গতিকে আপোনালোকে ৰাতি 8টা বজাৰ লাইভ প্ৰগ্ৰেমটো চাবলৈ নাপাহৰিব। আৰু লগতে ৰাতিপুৱাৰ অনলাইন ক্লাছটো চাবলৈ নাপাহৰিব। তাত আমি চাইল্ড ডেভেলপমেণ্টৰ কুৱেশ্যন এনচাৰ বিলাক দি আছো। আৰু লগতে যি আপোনালোকে গাইড বুক, পুৰণি কুৱেশ্যন পেপাৰ ইত্যাদিকে ধৰি সকলো মেটেৰিয়েলছ আছাম টেটৰ বাবে ডাউনলোড কৰিব বিচাৰে তেন্তে আমাৰ ৱেবছাইটটো ভিজিট কৰিব পাৰে। আমাৰ ৱেবছাইটটো হ'ল www.innovateassam.com, নাইবা আপোনালোকে আমাৰ ডেছক্ৰিপশ্যনত থকা লিংকৰ পৰা গৈও ভিজিট কৰিব পাৰে। তেন্তে বন্ধুসকল আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিলো। ধন্যবাদ।